এইবাৰ মানুহৰ মগজুত চিপছ লগাব গৈ আছে ইলন মাস্ক। আপুনি শুনিছেনে ইলন মাস্কে মানুহৰ মগজুত চিপছ লগাব গৈ আছে বুলি? হয়, মোবাইল, টিভি, গাড়ী, মিছাইল ইত্যাদি ইত্যাদিত চিপছ লগোৱাৰ পাছত এইবাৰ মানুহৰ মগজুতো চিপছ লগোৱাৰ কথা চলি আছে। আৰু ইয়াৰ সুবিধাৰ বিষয়ে শুনক। ধৰি লওক আপুনি ভাবিলে কোনোবাই টিভিটো অন কৰি দিয়া হ'লে বাছ হৈ গ'ল টিভি অন। আৰু এইবাৰ বাছ আপুনি মাত্ৰ ভাবিলে মই ৰাতিপুৱা সোনকালে উঠিবলৈ 6 বজাত এলাৰ্ম দিব লাগে, কিন্তু এলাৰ্ম ছেট কৰিবলৈ পাহৰি থাকিলে। তথাপি 6 বজাত আপোনাৰ এলাৰ্ম বাজি যায়। নহয়নে আচৰিত কথা? ঠিক এনেকুৱাই কৰিব গৈ আছে আমাৰ ইলন মাস্কে। আপোনাক কওঁ যে এই চিপছৰ জৰিয়তে পুৰণা স্মৃতি নতুন শৰীৰলৈ ট্ৰান্সফাৰ কৰিব পৰা যাব। আৰে ভাই, এইটো কেনেকৈ পচিবল? আৰু মানুহৰ মগজুত চিপছ লগোৱাৰ এই ধান্দাটো আচলতে কি? তেনেহ'লে ব'লক এই সকলো প্ৰশ্নৰ উত্তৰ জানো আজিৰ এই ভিডিঅ'ত। বিজ্ঞানে কি কি কাৰনামা দেখাই আছে এয়াতো আমি সকলোৱে দেখিয়ে আছোঁ, কিন্তু এতিয়া আপুনি যি ভাবে যদি সেয়া বহিয়ে হৈ যায়, এয়াতো সঁচাকৈ চমৎকাৰ কথা। অৰ্থাৎ যিবোৰ বস্তু মানুহে যদি এনে হ'লহেঁতেন, যদি তেনে হ'লহেঁতেন বুলি ভাবি ৰৈ যায়, এতিয়া এই যদিটো যদি হৈ নাথাকি ছেকেণ্ডত আপোনাৰ সন্মুখত ঘটিব। হয়, পৃথিৱীৰ বিখ্যাত বিজনেছমেন ইলন মাস্কে ব্ৰেইন কম্পিউটাৰ ইণ্টাৰফেচ টেকন'লজিৰ ওপৰত কাম কৰি আছে আৰু অতি সোনকালেই মানুহৰ ওপৰত ট্ৰায়েল কৰিবলৈ গৈ আছে। দৰাচলতে ইলন মাস্কে যিটো নতুন টেকন'লজিৰ বিষয়ে বিশ্বক ক'ব গৈ আছে, তাত আপোনাৰ মগজু আৰু ইয়াত লগোৱা এটা চিপ ইটো সিটোৰ লগত পোনে পোনে কানেক্ট হ'ব, কোনো কামান নোহোৱাকৈ, কেৱল মাত্ৰ ভবাৰ লগে লগে কাম আৰম্ভ কৰি দিব। আৰু ইয়াৰ ট্ৰায়েল বান্দৰ আৰু গাহৰিৰ ওপৰত ইতিমধ্যে কৰা হৈ গৈছে। ইয়াৰ বিষয়ে ডিটেইল আপোনাক ভিডিঅ'ৰ আগলৈ ক'ম, গতিকে ভিডিঅ'টো শেষলৈকে চাওক। মানুহৰ মগজুত চিপছ লগোৱাৰ কাম ইলন মাস্কৰ এটা কোম্পানী নিউৰালিংকে কৰি আছে। এনেইতো বহুখিনি ইয়াৰ নামৰ পৰাই বুজি পোৱা যায় যে ই মানুহৰ মগজুৰ লগত ৰিলেটেড। টেকনিকেল ভাষাত ক'বলৈ গ'লে ইয়াক ব্ৰেইন কম্পিউটাৰ ইণ্টাৰফেচ বুলি কোৱা হয়। এতিয়া অতি সোনকালে ইয়াৰ মানুহৰ ওপৰত পৰীক্ষণ আৰম্ভ কৰা হ'ব। ইলন মাস্কে দাবী কৰিছে যে এই কোম্পানী নিউৰালিংকে এবছৰৰো কম সময়ৰ ভিতৰত এই চিপছ মানুহৰ মগজুত লগাবলৈ তৈয়াৰ হ'ব। আপোনাক কওঁ, ইলন মাস্কে জানিবলৈ দিছে যে 9 এপ্ৰিল 2021ত নিউৰালিংকে পেজাৰ নামৰ এটা বান্দৰৰ মগজুত এই ব্ৰেইন চিপছ লগাইছিল, যাৰ কাৰণে বান্দৰটোৱে নিজৰ মগজু খটুৱাই মাইণ্ড গেম পং গেম খেলিছিল। মাইণ্ড পং দৰাচলতে এটা ভিডিঅ' গেম। ইয়াৰ বাহিৰেও এটা গাহৰিৰ মগজুত এই চিপ আগতেই লগোৱা হৈছিল আৰু গাহৰিৰ ওপৰত এই চিপে কামো কৰিছে। আপোনাক কওঁ যে এই চিপে কাম কেনেকৈ কৰে। এই চিপৰ নাম নিউৰালিংকে ৰখা হৈছে। এই নিউৰালিংক চিপ এটা কইন চাইজৰ সমান। এই চিপ মানুহৰ মগজুৰ ভিতৰত চাৰ্জাৰী কৰি প্লান্ট কৰা হয়। ইয়াৰ লগতে বহু পাতল তাঁৰ ৰবটৰ সহায়ত মগজুত লগোৱা হয়। এই তাঁৰবোৰে মগজুৰ পৰা ছিগনেল কালেক্ট কৰি ব্ৰেইন চিপলৈ পঠায় আৰু এই ব্ৰেইন চিপৰ সহায়ত মানুহে কোনো লৰচৰ নকৰাকৈ যিকোনো মেচিনক কণ্ট্ৰল কৰিব পাৰিব। এতিয়া আপুনি ভাবিছে চাগে, ভৱিষ্যতে মানুহৰ মগজুৰ ভিতৰত লগা চিপৰ দ্বাৰা সকলো যেতিয়া কণ্ট্ৰল হ'ব, যদি চিপত ভাইৰাছ আহি যায় তেনেহ'লে কি হ'ব? তেনেহ'লে টেনশ্যন লোৱাৰ কোনো দৰকাৰ নাই। চিপ মগজুত নিশ্চয় থাকিব, কিন্তু কণ্ট্ৰল থাকিব আপোনাৰ হাতত। ইলন মাস্কৰ মতে এই চিপৰ সহায়ত মানুহৰ যথেষ্ট সহায় হ'ব। ধৰি লওক, হুইল চেয়াৰত বহি থকা এজন ব্যক্তিৰ মগজুত চিপ লগোৱা আছে। তেওঁক হুইল চেয়াৰৰ লগত কানেক্ট কৰা হৈছে। তাৰ পাছত ধৰি লওক ব্যক্তিজনে পানী খাবলৈ বিচাৰিছে। তেতিয়া সেই ব্যক্তিজনক পানী খুৱাবলৈ হুইল চেয়াৰত লাগি থকা ৰবটিক হাতে সেই কাম কৰি দিব। ইলন মাস্কে কয়, আমাৰ এই টেকনিক সেই লোকসকলৰ বাবে বৰদানৰ দৰে হ'ব যি টেডলাপ্লেজিক, কোৱাড্ৰিপ্লেজিকৰ দৰে ৰাজহাড়ৰ সমস্যাৰ লগত যুঁজি আছে, য'ত সকলো অংগ, 2খন হাত, 2টা ভৰি কোৱাড্ৰিপ্লেজিক অৰ্থাৎ পেৰেলাইজ হৈ যায়। ইলন মাস্কৰ মতে ভৱিষ্যতে চিপত মজুত থকা মেমৰিক ৰিপ্লেও কৰিব পৰা হ'ব। এতিয়া ইলন মাস্কৰ কথা যদি মনা হয়, নিউৰালিংক ডিভাইচ সুৰক্ষিতভাৱে আঁতৰাবও পৰা হয়, অৰ্থাৎ পিন্ধিবও পৰা হয় আৰু খুলিবও পৰা হয়। এতিয়া কথা হ'ল, মানুহৰ মগজুত এই চিপ লগালে কেৱল লাভেই হ'বনে? লোকচান কি একো নাই নেকি? নিশ্চয় আছে। যদি কেতিয়াবা কোনো মানুহৰ মগজুত লগোৱা চিপ হেক হৈ যায়, তেতিয়া ইয়াক ভুল ধৰণে ব্যৱহাৰ কৰিব পাৰে। হেকাৰে এই চিপবোৰ হেক কৰি আপোনাৰ মগজুৰ পৰা পাছৱৰ্ড আৰু বহু দৰকাৰী তথ্য মানুহৰ মগজুৰ পৰা উলিয়াই ল'ব পাৰে। গোপনীয় তথ্যও লিক হ'ব পাৰে। যেতিয়া লোকচানৰ কথা কোৱা হৈছেই, আপোনাক এইটোও কওঁ যে এই চিপৰ ট্ৰায়েলৰ সময়ত কেইবাটাও বান্দৰৰ মৃত্যু হৈছে। ব্ৰেইন চিপ লগাবলৈ মুঠ 23টা বান্দৰ বাছনি কৰা হৈছিল, যাৰ ভিতৰত 16টাৰ মৃত্যু হৈছিল আৰু মাত্ৰ 7টা বাচি আছে। ইলন মাস্কৰ নিউৰালিংকে অলপতে ক্লিনিকেল ট্ৰায়েল ডিৰেক্টৰ পোষ্টৰ বাবে এটা জব পোষ্ট কৰিছিল আৰু লগতে ইয়াকো কোৱা হৈছিল যে
এই পোষ্ট সেইসকলৰ বাবে যি এই মিছনক ভালদৰে বুজি পায়। ক্লিনিকেল ট্ৰায়েল ডাইৰেক্টৰ কেণ্ডিডেটে সকলোতকৈ ইন'ভেটিভ ডক্টৰ্ছ আৰু টপ ইঞ্জিনিয়াৰৰ সৈতে কাম কৰিব লাগিব। এইখিনিতে আপোনাক কওঁ যে নিউৰলিংকেই একমাত্ৰ কোম্পানী নহয় যি এই ফিল্ডত কাম কৰি আছে। ব্ৰাইন জনছনৰ কোম্পানী কাৰ্নেলো এই কামৰ লগত লাগি আছে। দৰাচলতে কাৰ্নেল কোম্পানীয়েও মগজুৰ সকলো অৰ্গেন আৰু হীৰাত বৈ থকা তেজক জুমি চাবলৈ চেষ্টা কৰিছে। এফালে ইলন মাস্কে মানুহৰ মগজুৰ ভিতৰত চিপছ লগাবলৈ চেষ্টা কৰি আছে, আনফালে কাৰ্নেল কোম্পানীয়েও এনে এটা ডিভাইচ বনাব চেষ্টা কৰি আছে যিটো শৰীৰত পিন্ধিব পৰা হ'ব। আহক জানো এই কোম্পানীয়েনো কি কৰিব বিচাৰিছে। চাওক, যেতিয়া আপুনি কিবা এটা কাম কৰে তেতিয়া কি হয়? প্ৰথমে আপোনাৰ মগজুৱে চিন্তা কৰে, তাৰ পাছত হাতখনে সেই কামটো কৰে। অৰ্থাৎ যেতিয়া আপুনি চিন্তা কৰিলে সেয়া নাৰ্ভৰ মাজেৰে হৈ হাত পায়গৈ। এয়া মিলি ছেকেণ্ডত ঘটে। এতিয়া ধৰক, যেনেকৈ আপোনাক কোনোবাই হঠাতে মাৰিবলৈ আহিলে তেতিয়া আপোনাৰ নিজৰ ছেফটিৰ কাৰণে অকস্মাত আপোনাৰ হাত সন্মুখলৈ আহি যায়। আপুনিতো এয়া প্ৰথমৰ পৰা ভাবি থকা নাছিল, ই নিজে নিজেই হৈ গ'ল। কিন্তু প্ৰশ্ন হয়, যদি এনে নহয় তেতিয়া কি হ'ব? মগজুৱে হাতলৈ ছিগনেল নিদিলে, নাইবা ছিগনেল পাওঁতে কিছু দেৰি হৈ গ'ল। মানি লওক গাড়ী চলাই গৈ থাকোঁতে টোপনি আহি গ'ল আৰু চকুৰ পলকতে দুৰ্ঘটনা হৈ গ'ল। তেতিয়া এনেকুৱাত যদি গাড়ী চলাওঁতে টোপনি অহাৰ কথা মগজুৱে আগতেই চেঞ্জ কৰি লয়, তেতিয়া এনে দুৰ্ঘটনাৰ পৰা বচাবও পাৰে আৰু অতি সোনকালে এয়াই সম্ভৱ হ'বলৈ গৈ আছে। আজিলৈ ইমানেই। পুনৰ লগ পাম আন এটা ভিডিঅ'ৰ সৈতে। তেতিয়ালৈ ধন্যবাদ।